চকলেট দেও গ'ল, ৰ'জ দেও গ'ল, প্ৰপ'জ দেও গ'ল। এইবুলি ভেলেণ্টাইন ডে'টো এতিয়া এইকেইজনী আমাৰ কি কৰে, দুজনীকে গাৰ্লফ্ৰেণ্ড পতাই এতিয়া নিজেই বিপাঙত পৰিলোঁ। নোৱাৰি আৰু দুজনীকে গাৰ্লফ্ৰেণ্ড পতাব আৰু দেই। দুইজনীয়ে মোক একদম ঘান্তি ঘূৰাই দিছে আৰু জীৱনত নপতাওঁ আৰু দুজনী গাৰ্লফ্ৰেণ্ড দেই। কাণত ধৰিলোঁ আজিৰ পৰা। মদাহিম 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 মইনা বুলি না ভাবিবি মোকে যে মইনা ভটভটি লৈ তোৰ ঘৰলৈ পলুৱাই লৈ আহিম মোৰ ঘৰলৈ আজয় মইনা। সেইটো দেখোন আমাৰ জবলা গছৰ তলত বহি কি কৰি আছে বাহি, যাওঁচোন তাৰ ওচৰলৈ। জবলা কি কৰি আছ গছৰ তলত বহি তই? নাই, এনেই গছৰ তলতে বহি আছোঁ, কিনো কৰিবি, মন চন বেয়া লাগি আছে। মন বেয়া লাগিবলৈ আকৌ তোৰ কিনো হ'ল? এইবাৰ তোক দুইজনীয়ে এলি নি আকৌ? নাই দুজনী পতালোহে হয়, পিছে মোক দুইজনীয়ে ঘান্তি ঘূৰাই দিছে জাননে। কিনো ঘান্তি ঘূৰালে তোক? নকবি আৰু বুজিছনে। ইজনীক যদি 50 টকীয়া চকলেট লাগে, সিজনীক আকৌ 100 টকীয়া লাগে। ইজনীক আকৌ 200 টকীয়া গিফ্ট দিলে, ইজনীক আকৌ 300 টকীয়া গিফ্ট লাগে। তেনেকুৱা হৈছে আৰু বুজিছনে, মোক একদম ঘান্তি ঘূৰাই দিছে দুইজনী। তই পাইছই বুলিছোঁ দুজনী, মোৰ যে তাকো নাই। কোলায়ো তই পটোৱা নাই, ভালেই কৰিছ বুজিছনে, তই ভালেই কৰিছ। অন্ততঃ মোৰ লিখীয়া গছৰ তলত বহি এনেকৈ মন মাৰি থাকিবলগীয়া নহয় আৰু তোৰ। কি যে ভুল কৰিলোঁ মই জীৱনত, কি যে ভুল কৰিলোঁ ঐ কোলাই। হ'লেও দেচোন মোৰ এজনী পতাবলৈ হ'লেও মন যায়, তই আকৌ তেনেকৈ নকবি দেই। অন্ততঃ তোৰ দৰে এনেকৈ গছৰ তলত বহি মন মাৰি থাকিবলৈ হ'লেও লাগে দেচোন বাৰু। তই পতালে এজনীয়ে পতাবি দেই, মই কাণত ধৰিলোঁ। জীৱনত দুজনী নপতাওঁ কোলাই, মই জীৱনত দুজনী নপতাওঁ। আমাৰ ভাগ্যত নাহে চাগেও জবলা। ইজনীক মাৰো না, সিজনীক মাৰো না, সিজনীক টেণ্ডাৰটো মাৰো আকৌ না। কিমান না শুনি থাকিবি আৰু জবলা, বলা হৈয়ে থাকিব লাগিব যেন পাইছোঁ আৰু। পাবি তাই কৈ থাক কোলাই, তাই কৈ থাক নেৰিবি। জবলা, আমাৰ কাৰণে যদি এটা বঙলা দে থকাহেঁতেন, এনেকুৱাই ফূৰ্তি কৰিলোহেঁতেন, কৈছোঁ নহয় ইডোখৰ নকওঁগৈ আৰু। সেইটো কথা মানে ন। তহঁতৰ কাৰণেও এটা বঙলা দে উলিয়াব লাগিব। পিছে জবলা, ইমান চিন্তা কথা আকৌ লৈ আকৌ উঠাই দে, দুইজনীকে উঠাই দে নহ'লে। কি কথা কৈছ কোলাই? ঘাইকেইজনী দুইজনী আনিব লাগিলে মোৰ হাড়কেইডালহে দেখিবি আৰু বুজিছনে, মোৰ হাড়কেইডালহে দেখিবি। তই ল'ৰা নেকি? আমাৰ থাককচোন বাৰু, ঘপককৈ উঠাই দিলোহেঁতেন দুজনী লাগি 3জনী। হ'ব দে এজনীকেই পতাই লচোন বাৰু, তাৰপাছত দেখা যাব। চাই থাক কোলাই এজনীয়ে বুলি পতাহেইছে, যেতিয়া ভাং বাইকত আনি ঘৰত আহি সোমোৱাই দিম জবলাও, তেতিয়া গম পাই যাবি কোলাই কেনেকুৱা বস্তু। হ'ব দে এতিয়া লেকচাৰ দি থাকিব নালাগে, এজনী পতাই ল, তাৰপাছত দেখা যাব। ঠিক আছে তেন্তে, দেখা যায়। এতিয়া পিছে মন মাৰি বহিয়ে থাকিবিনে ঘৰলৈ যাবি? যাওঁ বৈ। বৈ। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব, তেতিয়াহে আপোনালোকে লাভ কৰিব মই দিয়া নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন। আৰু লগতে কৈ থ'লোঁ, 15 ফেব্ৰুৱাৰী ওচৰ চাপিছেহি, আপোনালোকলৈ আহি আছে আৰু কিছুদিনৰ পাছতেই অজলা জোঁৱাই ষ্টৰী, নতুন কল্পনাৰে লৈ অহা হৈছে আপোনালোকৰ মাজলৈ। গতিকে চাবলৈ নাপাহৰিব। 15 ফেব্ৰুৱাৰী নিশা 9:30 বজাত আপোনালোকে লাভ কৰিব। গতিকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।